হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালে। আজি বলক তেতিয়াহ'লে লাই গাহৰি বনাওঁ তেল নিদিয়াকৈ। আধা কেজি লৈ আহিলোঁ, এতিয়া বনাম, চাই থাকক। এতিয়া এইখিনি মই গৰম পানী দি ধুই লৈছোঁ ধুনীয়াকৈ। মই এয়া কেৰাহীখন পাতি ল'লোঁ। এতিয়া মাংসখিনি ইয়াতে দি দিম। সেয়ে মাংসখিনি দেখিছেনে, নিজে নিজে ইয়াত তেল ওলাইছে। এনেদৰে মই অলপ টাইম তেল ওলাবৰ কাৰণে দিছোঁ। তেল ওলাইছে দেখিছে। মই এয়া পিঁয়াজ, বিলাহী, নহৰু, জলকীয়া গোটাই লৈছোঁ। এতিয়া নহৰু জলকীয়াখিনি খুন্দি লওঁ। মই এই গিলাচটোতে খুন্দি ল'লোঁ। এয়া কাটি থোৱা পিঁয়াজখিনি মই তাতে দি দিম। এয়াই মই তেল নিদিয়াকৈ নিজে নিজে তেল ওলাই গ'ল দেখিছেনে। এই কাটি থোৱা বিলাহীকণো দি দিম মই ইয়াত। বিলাহী এটাই আছিলে, এটাকে দি দিলোঁ। আকৌ আনিবলৈ নগ'লোগৈ আৰু। এটা বিলাহীয়ে হৈ যাব। আধা কেজি মাংস, বেছি মাংস নহয়। এয়া চব কিমান তেল ওলাইছে দেখিছে। এয়া নিমখ দি দিছোঁ মই। এয়া হালধি দি দিছোঁ অকণমান। নহৰু জলকীয়াখিনি এখনতে বাকী, এতিয়া মাংসখিনি দি দিম মই। এতিয়া অকণমান ৰেড চিলি দি দিম। কালাৰটো উঠিলে যিহেতু ভাল লাগে ন। এয়া কাটি থোৱা লাই শাকখিনি মই দি দিম। এতিয়া এইখিনি ঢাকি থৈ দিম আৰু। এতিয়া মই এয়া বাঁহৰ গাজ দি দিছোঁ। যিহেতু বাঁহৰ গাজ খাই মই বহুত বেছি ভাল পাওঁ। এয়া জোল অকণমান দি দিছোঁ, পানী, বাঁহৰ গাজৰ পানী কিনি লৈছিলোঁ। আমাৰ ঘৰত যিহেতু নাগিনীবোৰ আহি থাকে ন, বিকিবৰ কাৰণে আহে, তো তাৰ পৰাই কিনি লৈছিলোঁ। তাৰপাছত আকৌ এয়া অকণমান লৰাই দিছোঁ। গোন্ধটো বহুত বেছি ভাল আহে বাঁহৰ গাজটো দিলে, খায়ো ভাল লাগে। এখন হাতে বনাই আছোঁ, এখন হাতে মোবাইল ধৰি আছোঁ। এনেকৈ বৰ দিগদাৰ হয়, যিহেতু ষ্টেণ্ড মোৰ নাই ন, সেইটো কাৰণে অলপ দিগদাৰ হয় আৰু। এয়া আমাৰ লাই গাহৰি বনাই হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰটো উঠিছে। লাই গাহৰি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব কিন্তু দেই। আৰু এতিয়া মায়ে এয়া বাঢ়ি দিছে ভাত আৰু মাংস, দেখিছেই। আৰু এতিয়া আমি খাই লওঁ তেতিয়াহ'লে। এতিয়া এয়া খাই লওঁ দেই। খাবলৈ ভালেই হৈছে, নিজে বনাইছোঁ ন। খাই হৈ গ'ল। এতিয়া এয়া মায়ে তামোল এখন দিছে, তামোলখন খাই লওঁ। আৰু আজিলৈ তামোল খাই ভিডিঅ'টো সামৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ব্লগৰ সৈতে। বাই।